আছে আপোনালোকে কি ধুনীয়া সিনাৰি এখন টেস্টিং মাংস আইছো আমি সুপান চাম কেটা হয় কেনে লাগিছে মাংস কিনা কষ্ট বনাইছে ভালে লাগিব গাইস পোল একদম যদি মানে নতুন Hey guys, welcome back to my YouTube channel. More YouTube channel আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া কাকা আপোনালোকে থাম্বনেল আৰু টাইটেল চাই গম পাইছে ভিডিঅ'টো কি আছে আজি মোৰ মানে বাৰ্থডে আজি যদি শনিবাৰ আজি যদি দেওবাৰ হয় তেন্তে মই চাগে ভিডিঅ'টো সোমবাৰ আপলোড দিম 1 মে মোৰ বাৰ্থডে হয় আৰু আজি মই বাৰ্থডে চেলিব্ৰেশ্যন মোৰ লগৰবিলাকৰ লগত মানে গাঁৱৰ কিছুমান লগৰ আছে কাৰণ নিদিলো হয় গাইজ কিয় জান মানে হেৰি কিন্তু বাৰ্থডেত মই খাইছোঁ ন মানে যদি নোখোৱা মানে ক'ব কি এটা ক'বা কিয় ক'ব আৰু মানে ভাবিছোঁ কি নক দিম মই আৰু এতিয়া মই বজাৰ কৰিব যাওঁ তেন্তে ভিডিঅ'টো চাই থৈ আৰু কি বজাৰ চব চাই দিব আৰু মানে কি খাম আৰু কি কৰিম কি ডান্স কৰিম কি বহুত ইণ্টাৰেষ্টিং কাৰণ এইবিলাক বহুত মাজে মাজে টুইষ্ট কিছুমান আছে আৰু সেইবিলাক মই চব দেখাই দিম আৰু ভিডিঅ'টো একদম যদি স্কিপ কৰা নহয় বহুত লছ হ'ব আপোনাৰ তেন্তে ভিডিঅ' চাই থৈ আৰু এতিয়া লগ পাম চিধাই বজাৰ কৰিম ভাবিছোঁ গাইজ এতিয়া আমি বজাৰ কৰিব গৈ আছোঁ মাংস আনিম মাংস আৰু বজাৰ কৰিলোঁ আধা বজাৰ মানে আমি ঘৰৰ পৰা লৈছোঁ মানে আলু দালি আলু আৰু পিঁয়াজ ঘৰৰ পৰা লৈছোঁ আৰু বাকী মাংস আৰু আটা একো নাই চুৰ কৰি একো নাই আৰু এই আলু নাই এটা টিফিন আছে হ'ব তো জুখুনীয়াকৈ মুখৰ কাষতে লাগে জুখুনীয়া আছে গাইজ মুখখন আৰু এতিয়া আমি গৈ আছোঁ বজাৰ কৰিব আৰু আমি কি লওঁ সেইবিলাক দেখাই থাকিম এই ভিডিঅ' চাই থৈ লাগি আৰু আমি এতিয়া মাংস আনিছোঁ আৰু মোৰ লগৰটো আনিছে হেৰি কি কয় বোলে এইটো কি কয় এইটো আটা মূৰে মিক্স আনিছোঁ আৰু এতিয়া আমাৰ মুনিহঁতে ৰহুন আছে যে ইয়াৰ ৰহুন আৰু এই বেঙী এজনী বেঙী আমাৰ গ্ৰুপৰ এতিয়া আমি চবে মিলি চাম এইবিলাক তাৰপিছত লেটছ পাৰ্টি গাইজ আমাৰ ৰণিত দাদাই কি কৰিছে এইটো কি কৰিছে পিয়াজ কাটি আছে পিয়াজ আকৌ চপনি লাগিছে চপনি জানা এতিয়া কান্দিব এতিয়া বাচ্চাৰা তাতে গুছি থাকে ন আমাৰ ইয়া দাদাই এতিয়া কি কৰিছে হ'ব দে হ'ব যা কি হেৰি কৰি আছে গাইজ ই আটাৰ ময়দা মিক্স কৰি কাটি আছে আটাৰ ময়দা চালি আছে এয়া পুৰি জিম্মেদাৰি মানে এতিয়া এয়া মাংস জিম্মেদাৰি এতিয়া মোক দিছে এতিয়া মই কি কৰিম আৰু কান্দি দে ৰণিত চকু পাতি ওলাই এতিয়া বাছৰ চকু পাতি ওলাই যাব আৰু এই তিনিটাটো আছে আৰু গাইজ মই এতিয়া হেৰি লাগিব ঐ বেলেগ বুলি কৰ পিয়াজ কি একেলগে কৈছে পিয়াজ আদা নহৰু এই আকাশ যাব পাৰিছে সাইডত কাটি গাইজ এটা কাম এৰিকে আকৌ এটা কাম লগাই লৈছো আকৌ এইফালে চাক মৰিকে মাৰিছে চাক এইটো আমাৰ মৰমী বাইদেউ হাই কৈ দি ক্লিপটো দি দিবি এই বেজতি খালি বেজতি কৰি দুটা পেটলা পেট দিন আছে পছাল একো আলু হে কাচ্চা আলু ये हानी ভালো নরনিত আলু কাচ্চা আলু বাদাম কেঁচা বাদাম নহয় কাচ্চা বাদাম কয় স্টুপিড পুৰা খিজি গৈছে গাইছ ঐ যদি হেখন হাত হাত দেখ কিবা কৈ দি কি দিছ খেটো কৈ দি গাইজ সি মানে বহুত ভালদৰে মাংস বনায় সেইকাৰণে তাক বনাব দিছোঁ আমি আৰু কিমান টেষ্টি হয় আৰু এইটোতো পিছতে গম পাম আৰু যি পাই চব দি আছে কি গোন্ধ আছে সঁচা টেষ্টিং মাংস এইখিনিতে 200 টকা মাংস কোনোৱে নক'বই গাইজ মানে ইমান কম আগৰ পিছবিলাক কিন্তু বহুত ডাঙৰ দিছে হওক মই এতিয়া আম খাওঁগৈ ন খাবি নেকি তই আম আহি যা পাৰ্টি বজাৰ বিদায় ৰণিত
জানা তো আমটো কোনো খাই নেপেলাই নহয় মিঠা আছে 1 মিনিটৰ কাম কিন্তু খোৱাত আছে তাকো চুৰ কৰা নহয় গাইছ চুৰ কৰা গাইছ আমি চুৰ আনিছো আমকেইটা মোক যাব বড় বক্সলে যে চুৰ কৰা আম খটা টেষ্টি হয় এইটো কথা গম পাব আৰু যোনবিলাক খুজি লয় এইবিলাক ভাল নালাগে কিবা বেয়া হয় কিন্তু যোনবিলাক খুজি লয় সেইবিলাক বহুত টেষ্টি বাই বাই গাইজ এতিয়া টেঙা খালি পৰা জ্বালা দিছে আৰু এতিয়া গা চা ধুই আহিম আকৌ মানে আমি মাংসখিনি বেলেগত লৈ যাম তাৰপিছত বেলেগত যা খামগৈ আৰু এতিয়া ঘৰত গা চা ধুই আহোঁগৈ তেন্তে গা চা ধুই গৈ লগ পাম একেবাৰে আৰু এতিয়া আমি গৈ ৰাস্তাত A few moments later. গাইজ এতিয়া ঘৰৰ পৰা গা চা ধুই আহি গ'লোঁ আৰু মইতো খোৱাই নাই কি খাম আজি কিন্তু আজি আমি ব্ৰইলাৰ মাংস এনেকৈ হেৰি নৰকৈ বনাইছোঁ হেৰি লগত জোল বনাইছোঁ আৰু পুৰি বনাইছোঁ তাৰ লগত মানে এনেকৈ খাওঁ আৰু এতিয়া লগৰজনীখন গৈ আছোঁ তাতে বনাইছোঁ আৰু এতিয়া লগৰ চবে মিলিকৈ বস্তু লৈকে ক'ৰবাত যাম যাতে ভাল জেগা চেগা যদি থাকে তাতে বহি কেনে ধাৰি চাবেদিকৈ খাম আৰু তাৰপিছত সেইখিনি আৰু তেনে ভিডিঅ'টো খাই থকা আগলৈকে ভাল লাগিব চাগে আৰু এতিয়া আমাৰ চব মানে বনা হৈ গ'ল আৰু এতিয়া আমি যোনটো প্লেনিং বনাইছিলোঁ সেইটো নহ'ল এতিয়া মানে বহুত বস্তু দাঙিব নোৱাৰিম কাৰণে আকৌ চাইকেলে একো নাই কাৰণে আমি ইয়াতে খাম আৰু দেখাই আছোঁ কি কি বনাইছে এইবিলাক সকলো একদম মোবাইলত বিজি হৈছে ঐ মোবাইলত বিজি পুৰা একদম পুৰা ৰিল বনাব লাগিছে আৰু আমি এতিয়া বনাইছোঁ মাংস আলু মাংস বেছি নাই বেছি আলুৱে আছে ইয়াত এখন Yes, yes. এতিয়া আমাৰ খাই বৈ সকলো হৈ গৈছে আৰু এতিয়া আমি বৰ হাৰিছে গাইজ খাই বৈ আমাৰ ভাগৰ নালাগে আৰু সেই খাইছে আকৌ বাহিৰ একো কাম নাই আমি এতিয়া খাই বৈ ধুব লাগে একবালি পাতি দিছো নুবুলে বেমানি তই ব্লগত মই বেজাৰি কৈছ তই গাই ইহঁতক খোৱাছো মই মোকে শুনাছে ইহঁতে গম পাইছে গাই পইচা দিছে তাৰ একো কাম নাই বাকীখিনি চব কাম আমিয়ে কৰিছো 500 টকা খোৱাছো 500 টকা গ'ল মই এতিয়া So guys, এতিয়া আমি যাম ফুৰিব টেণ্টৰ ভিতৰত চাই থকা লাগি গাইজ এতিয়া মই মানে চবক সুধিম মোৰ বাৰ্থডে খাই কেনেকুৱা লাগিলে চবে ক'ব ফাৰ্ষ্ট আকাংক্ষা কেনেকুৱা লাগিলে মোৰ বাৰ্থডে খাই মানে মাংস কেনেকুৱা লাগিছে দেখি যাকে কেনেকৈ ক্ৰেডিট লয় আকৌ এতিয়া মুনিয়ে ক'ব কেনেকুৱা লাগিছে মোৰ বাৰ্থডে খাই কিমান ভাল বহুত মানে আজি বহুত এনজয় কৰিছো এইটো বাৰু নোহোৱা নহয় কিন্তু আমি নাচি আছিলো পাগলৰ নিচিনা এইটো আমাৰ ফাদাৰে ক'ব মানে বাৰ্থডে কেনেকুৱা লাগিলে বহুত ভাল লাগিছে বাৰ্থডে খাই ৰঞ্জিতৰ বাৰ্থডেটো খাই আৰু নেক্সট টাইম আৰু এনেকৈ খাব পাম যে আকৌ এনেকুৱা মানে নিশ্চয় ইয়াত থাকি নেক্সট টাইম ডাঙৰ কৰিম ইমান ডাঙৰ মোৰ বাৰ্থডে কেনেকুৱা লাগিলে ভাল লাগিলে বহুত চবেতো ভালে লাগিছে কেনেকুৱা লাগিছে মাংস পুৰি এণ্ড এভৰিথিং মই বনাইছো কাৰণে ভাল লাগিছে ন নহয় চবে বনাইছে একেলগে কাৰণেতো ভাল লাগিছে ন এইটো বাৰু হয় পুৰিটো মই বনাইছো পুৰিটো মই বনাইছো চব থাকি পুৰিটো মই আধাপনে কেটো বনাইছো আৰু দেৰিকে আহিছে আৰু মোৰ ফ্ৰেণ্ডটো খুৰা তাকো মই বাৰু বনাই এটো লাগি মইও আছো লগত লাষ্ট মানে পুৰি বেছি ভাল লাগে ফ্ৰেণ্ডে মোক খুদৰা আকৌ মোৰ বাৰ্থডে খাই না লাগিলে ভালে লাগিলে
চবে কয় ভালে লাগিলে কিমান ভাল লাগিলে কিমান ভাল লাগিলে ভাল লাগিছে আৰু নেক্সট টাইম থাকি বহুত ভাল হ'ব যে আশা কৰিছো আৰু আশা থাকিল মানে আৰু এতিয়া আমি আমাৰ ৰণিতে ব্লগ কৰি কেনে বহুত আগুৱাই যাব ন ঘৰ একো নহয় বাট কিন্তু আমাৰ বাৰ্থডে খাইছো আজিলৈ 1k সাবস্ক্ৰাইবাৰ কৰি দিয়ক 1k পিছত আৰু পাৰ্টি ল'ম ইয়াৰ পৰা গ্ৰেণ্ড পাৰ্টি এইটোতো আমাৰ গাইছে অকণমান ইমান ভালকে ছাপোৰ্ট কৰিব সেইটো ছাপোৰ্ট কৰিব মই জানোৱেই ন কাৰণ ইমান ভাল ব্লগ কৰি ইমান ভাল এডিট কৰি আৰু এতিয়া আমি গৈ আছো ফুৰিব ফটোশ্বুট কৰিব কাৰণে ফটোশ্বুট কৰিব তাৰপিছত দেখা দেখি কি এতিয়া পাৰ হৈ গলো আমি কি ধুনীয়া দেখিছে আপোনালোকে কি ধুনীয়া চিনাৰী এইখন গাঁৱত আৰু ভাল লাগিছে আহি আমাৰ ভাল লাগিছে ভাল গাইজ ভাল জেগা দেখি কিনে মানে ৰ'ব নোৱাৰিলে আকৌ এটা চবে মানে ফটো উঠা লাগিছে একদম ফটো আৰু আমাৰ এক কেমেৰামেন একদম ফটো পৰা উঠা লাগিছে আৰু আমাৰ মডেলজনী ইজনী পোজ গাইজ পোজ একদম যদি মানে নতুন কভাৰ যদি ভিডিঅ' পেলাগে এক কি পোজ কি পোজ আৰু নাইছে আমাৰ 3 নম্বৰ মডেলজনী আৰু চা গাইজ কি ফটো মানে কি ফটো লুগাইকে মানে একদম পোজ দিছে উফ গাইজ চা উফ কি লাগিলে আৰু গাইজ এতিয়া মানে এইফালে হেৰিটো বেলিটো পৰিছে সেইকাৰণে মানে ধুনীয়া দেখা হৈছে মুখখন আৰু ভাল লাগিছে এইবিলাক মানে দেখি আৰু আমি আগত মানে এইফালে স্কুল আছে আৰু এইবিলাক উঠিম আৰু গৈ থাকিম তেন্তে ভিডিঅ' চাই হয় লাগি ব্লগটো ষ্টাৰ্ট কৰিছোঁ কাৰণ আমি ৰণি তাতে ফটোশ্বুট কৰি আছে আপোনালোকে চাব পাৰে ইয়াতে পুৰা ফটোশ্বুট কৰি আছে ক'ত আপলোড কৰে ঠিক নাই এতিয়া এখন গাঁওখন আহিলোঁ তাৰপিছত আকৌ চালোঁ ভাল লাগিছে তেন্তে এইটো হৈছে আজিৰ ভিডিঅ' যদি ভাল লাগিলে তেন্তে লাইক চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ চেনেল কোনোবা নতুন আহিছে তেন্তে বেলেগনো বজাই থ'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে তেন্তে সঠিককৈ পাব পাৰে তেন্তে এইটোৱে আৰু আমি লগ পাম এটা নেক্সট ব্লগত তেন্তে এতিয়া কাৰণে বাই বাই